Hey guys, welcome to Uruka Kam View Vlog. আজি হৈছে উৰুকা ৰাতিপুৱা সোনকালে উঠি পাপাৰ লগত ওলাই গলো মাছ বজাৰলৈ মিছন চাৰিআলি বজাৰলৈ ইয়াত য'ত সবজি পাচলি মাছ মাংস সব পোৱা যায় আজি উৰুকাৰ দিনা বুলি ডাঙৰ ডাঙৰ মাছ আহে বুলি ওলাই আহো মই সব বছৰে আহো এনেকে কিন্তু পিছে এবাৰ ইমান ডাঙৰ মাছ দেখি নাপালো মিডিয়াম সাইজৰ কিনি দেখিছো আৰু তথাপি খুব ভাল লাগে উৰুকাৰ দিনা এনেকে বজাৰলৈ ওলাই আহিবলৈ আমি লৈ ললো এফালে বৰালি মাছ আমাৰ পিছটো কাটি আছে আৰু মাংসৰ দায়িত্বটো মোৰ নহয় আকৌ মাংস কিনিবলৈ মই বেয়া পাওঁ সো মিছন চাৰিআলি বজাৰতে আকৌ পাপাই দাদাক লৈ আহিব পাছত হাঁহ খাব বুলি আজি হাঁহ আৰু মাংস লৈ যাব এইফালে লৈ আছো গাজৰ মায়ে বোলে আজি গাজৰ হালৱা বনাই সো ধুনীয়াকৈ গাজৰ কেইটামান লৈ লৈছো আৰু এইফালে মিঠা আলু যেহেতু উৰুকাৰ একদম মেইন বস্তুটো মিঠা আলু জুইত দি খাবলৈ খুবেই ভাল লাগে বইল কৰি কুকাৰত দি খাব পাৰি কিন্তু মোৰ সেইটো আকৌ ইমান ভাল নালাগে সো বলক এতিয়া যাওঁ আকৌ কাৰণ কি পাপাই দাদাক লৈ আহিবই লাগিব আকৌ মিছন চাৰিআলি বজাৰলৈ সো গাইজ এফালে মায়ে বনাই আছে পৰাঠা আমি বজাৰ কৰি আহিলোঁ মই পাপাৰ লগত গৈ পেলাই মাছ কিনি আনিলোঁ আৰু পাপাই আকৌ দাদাক লৈ গৈ পেলাই মাংস আৰু হাঁহ কিনি আনিলে কাৰণ কি মই সেয়া চাবলৈ বেয়া পাওঁ আৰু এইফালে বনাই আছে লাল চাহ এইফালে বনাই আছে পৰাঠা আৰু লগতে আছে পিঠা লাৰু প্ৰথমতে দিনটো আজি একাপ চাহ টেকেলি পিঠাৰ লাৰু আৰু কেইটামান ভাকৰৱাৰী দি ষ্টাৰ্ট কৰিছোঁ আৰু গাইজ আজিৰ বতৰটো চাওক একদম মানে এতিয়ালৈ 12টা বাজিব হ'ল ৰ'দ অলপো ভালকৈ ওলোৱাই নাই একদম উৰুকাৰ ফিলটো দিছে আৰু একদম পুৰা ঠাণ্ডা ঠাণ্ডা পৰিছে এইফালে আকৌ দিনৰ খানা বনাবলৈ হ'লেই নহয় আজি আচলতে মানডে হয় চ' সেইকাৰণে আমি ভেজে খাওঁ কিন্তু উৰুকা বুলি ৰাতি খাম আৰু নন ভেজটো দিনত ভেজে খাম চ' সেইকাৰণে মায়ে বনাইছে এইফালে মিক্স ভেজ মাটি দালি বইল কৰিব দিছে লগতে দিছে ওলকবি আৰু আলু এইফালে বনাইছে চিমলা মিৰ্চৰ চপ আৰু আছে আলু চপ কোনে কোনে চিমলা মিৰ্চৰ চপটো খাই ভাল পায় কমেণ্ট কৰিবচোন আৰু এইফালে ভাত চাত খাই পেলাই খৰি নিয়াৰ দায়িত্বটো মোৰ এইফালে মাপা আৰু দাদাই বনাই আছে এইফালে চৌকা এইফালে আমাৰ এইটো ৰেডিমেড লোহা দি বনোৱা আছে জাষ্ট খান্দি দিলে হ'ল আমি গেৰেজতে বনাম যিহেতু আমাৰ বেলেগ জাগা নাই তেনেকৈ চ' সেইকাৰণে মই খৰিখিনি আনি দি আছোঁ পিছফালৰ পৰা আৰু এইফালে লাগি আছে মেজি ঘৰ বনাবলৈ মেজি ঘৰ হিচাপে নহয় আৰু মেজি এটা সৰুকৈ যাতে আমি ৰাতিপুৱা কালি গা পা ধুই উঠি আশীৰ্বাদ এটা ল'ব পাৰোঁ ধুনীয়াকৈ চ' সেইটো কাৰণে সৰুকৈ আমাৰ চব বছৰ এইখিনিতে মানে মেজি এটা জ্বলোৱা হয় আৰু এইফালে দাদাই চাওক সন্ধিয়া হ'ল এইবিলাক কাম কৰোঁতে কৰোঁতে লাইট লগাই আছে লাইটটো আমাৰ ওপৰত আছিলে যিহেতু আজি ইয়াতে খানা বনোৱা হ'ব চ' লাইটটো অলপমান তলত দিলে আৰু ধুনীয়াকৈ পোহৰটো পৰিব বুলি সেইকাৰণে লাইটটো চেঞ্জ কৰি দিছে আৰু এইটো তলত নমাই দিছে হেই গাইজ ৱেলকাম বেক টু দি চেনেল কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে এতিয়াহে মই ভালকৈ ইণ্ট্ৰ দি আছোঁ এতিয়া হৈছে সন্ধিয়া আৰু মই জাষ্ট শুই উঠিছোঁ অলপমান ৰেষ্ট কৰি লৈছিলোঁ এতিয়া বাজি আছে 7:30 আৰু এইফালে মই গৈ আছোঁ কিটচেনলৈ মায়ে এইফালে কিবা কিবি অলৰেডি বনাই থ'লে আৰু এতিয়া বনায়ো আছে এয়া চাওক এয়া হৈ আছে গাজৰ কা হালৱা আৰু এইফালে মায়ে জাষ্ট বনাইছে তেল পিঠা চব গৰম আছে একদম পুৰা তেল পিঠাখিনি চ' অলপ পিছতে আমি যাম আৰু জুই পোৱাবলৈ আমাৰ গেৰেজতে আমাৰ জুই পোৱা হয় আৰু চ' তালৈ অলপমান যাম আৰু অলপ পিছতে এতিয়া হালৱাটো অলমষ্ট হৈয়ে গৈছে পুৰা ৰেডি ইয়াত এতিয়া ড্ৰাই ফ্ৰুটখিনি দি দিম আৰু কাটি তাৰপিছত হৈ যাব আৰু এইফালে চাওক পুৰা প্ৰিপেয়াৰ কৰি লৈছে আৰু আমি জুইতে বনাম আজি যিহেতু সেইকাৰণে ইয়াৰ পৰা লৈ বেঙেনা চপ বনাম এয়া মাংসৰ কাৰণে হাঁহ বনাম হাঁহৰ মাংসৰ কাৰণে হাঁহ কোমোৰা আলু কাটি ল'লোঁ পিঁয়াজ নহৰু এইবোৰ আমি গৈ তাত ঠিক কৰিম চ' গাইজ এয়া এতিয়া আমি জুই ধৰিলোঁ আৰু ধুনীয়াকৈ মা আৰু মই মিলি পাপা আৰু দাদা আহি আছে বাৰু আৰু এইফালে মাংস বইল হ'বলৈ বহাই দিছে অলৰেডি এয়া চাওক এইফালে মা বহি আছে মা লাগি আছে এইফালে আমাৰ গোটেইখিনি যোগাৰ আৰু এইফালে সকলোকে উৰুকাৰ শুভেচ্ছা জনালোঁ সকলো ভালে থাকক খাই বৈ আজিৰ দিনটো এনজয় কৰক এই ব্লগটো আহালে চাগে উৰুকা যাবগৈ বাট ষ্টিল হেপী উৰুকা সকলোকে তাত লাগি যাব বিটু মায়ে চাওক কি বনালে এতিয়া এয়া বনাইছে আলু চপ আৰু লগত চাহ মইতো চাহ নাখাওঁ বাৰু ধুনীয়াকৈ মা পাপা আৰু দাদাই চাহ খাব এতিয়া আলু চপৰ লগত এতিয়া জুইৰ ওচৰতে লৈ যাওঁ তাতে ধুনীয়াকৈ বহি পেলাই আমি সকলোৱে খাম আৰু ইয়াৰ লগতে গাজৰ হালৱা যে বনাইছিলে সেইখিনি অলপমান লৈ ল'ব আৰু এইফালে দাদাই পুৰা ছেটআপ লগাই লৈছে বাৰ্বিকিউ গ্ৰিল কৰিবলৈ এইফালে গাহৰি আছে এইফালে অলৰেডি দুমাৰ মান পুৰা হৈ গ'ল
এটা ষ্টিক খালোৱে বাৰু এতিয়া লাহে লাহে ধুনীয়াকৈ এনেকৈ কৰি আছে এইফালে ফাৰ্ষ্টতে সকলোৱে ধুনীয়াকৈ চাহ আৰু আলু চব খাই লৈছে লগতে আছে গাজৰ হালোৱা তাৰপিছতে ধুনীয়াকৈ ৰন্ধা বঢ়াত লাগিব আৰু জাষ্ট মাংসখিনি বইল কৰি থৈছে এইফালে দাদাই গ্ৰিল কৰি আছে লগতে আৰু তাৰপিছতে মাছ ভজা ষ্টাৰ্ট হ'ব এয়া মাছ ভজা ষ্টাৰ্ট হ'লে পাপা আৰু মই গফলে আনা বৰালি মাছ ধুনীয়াকৈ ভাজি আছে এয়া আলু দি পেলাই চব্জি বনাব বোলে আজি আৰু এইফালে গ্ৰিলো হৈ আছে ধুনীয়াকৈ এইফালে চাওক গাহৰিও ধুনীয়াকৈ গ্ৰিল হৈ গ'ল এইফালে লগতে পিঁয়াজ কাটি লৈছোঁ জলকীয়া লগতে আৰু নিমখ জলকীয়া পাউডাৰ চাট মছলা নেমু এনেকৈ ধুনীয়াকৈ ছটিয়াই লওঁ আৰু পিচকেইটা অকণ সৰু সৰুকৈ কাটি পেলাই ধুনীয়াকৈ বনাই লৈছোঁ ৰ'ব মাছৰ চব্জি মানে আঞ্জা ধুনীয়াকৈ বনি গ'ল আৰু এতিয়া বনাব আছে জাষ্ট হাঁহ কোমোৰা এইটো অলপমান যিহেতু টাইম লাগে এইটো একদম লাষ্টত বনাবলৈ থৈছোঁ আমাৰ গ্ৰিলো ধুনীয়াকৈ হৈ গ'ল খাই ল'লোঁ চব বস্তু আৰু এতিয়া ধুনীয়াকৈ হাঁহখিনি বনিলে হ'ল আৰু আমাৰ হাঁহো অলমষ্ট ৰেডি হৈ গ'ল এইফালে কালাৰটো চাওক ধুনীয়াকৈ আহিছে কালাৰটো আৰু এইখিনি হৈ যোৱাৰ পিছত ধুনীয়াকৈ ভিতৰত গৈ পেলাই ভাত সাজ খাওঁ আৰু এয়া ভিতৰৰ পৰা আহিলোঁ ভাত চাত খাই পেলাই ধুনীয়াকৈ আকৌ এতিয়া আমি অকণ জুই পোৱাব বহিছোঁ প্ৰায় 1:30 বাজি গ'ল এতিয়া আৰু অলপ পিছতে শুম আৰু বেছি দেৰি নাথাকোঁ কাৰণ কি ঠাণ্ডাও পৰিছে মই কম্বল চম্বল লৈ আহি পেলাই জুই পোৱাই আছোঁ একদম ধুনীয়াকৈ আৰু ৰাতিপুৱা লগ পাম দিয়ক এইফালে ৰাতিপুৱা ধুনীয়াকৈ সকলোৱে গা পা ধুই উঠি ওলাই আহিছোঁ মেজি জ্বলাবলৈ আমাৰ ঘৰতে সৰুকৈ আৰু এনেকৈ পাপে মেজি জ্বলাব লৈছে এতিয়া সো সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ভিডিঅ'ৰ জৰিয়তে এইফালে আমাৰ মেজি জ্বলি আছে এইফালে চাব পাৰে সো আমি ইয়াতে এনেকৈ ৰখি আছোঁ আৰু তাৰপিছত যাম আৰু খাবলৈ সো ভোগালী বিহু স্পেচিয়েল এয়া মায়ে বনোৱা গাজৰ হালোৱা পিঠা লাডু এইফালে আছে তেল পিঠা এইফালে আছে মিঠা আলুৰ পিঠা এইফালে মা কৰাই দৈ চিৰা আৰু টেকেলি পিঠা এইখিনি ৰাতিপুৱা এতিয়া ধুনীয়াকৈ খাবলৈ ওলাইছোঁ আমি আৰু আপোনালোককো হেপী ভোগালী বিহু আকৌ এবাৰ এইফালে দিনৰ ভাত সাজ খাব লৈছোঁ এইফালে আছে বগৰীৰ আঞ্জা ধুনীয়াকৈ টেঙা বগৰীৰ আঞ্জা এইফালে আছে মাটিকলাই দালি যোৱাকালিৰে আজি বনাইছিলে মিক্স ভেজ এইফালে বনাইছিলে বেঙেনা চপ আৰু কাঠ আলু ভাজি আৰু এইফালে বনাইছে মায়ে চিৰা ভাজি কাৰণ কি দাদা কালি ৰাতিপুৱাই যাব দাদাই খুব ভাল পায় এইটো সো আজিৰ কাৰণে ইমানে আকৌ নেক্সট এটা ব্লগত লগ পাম বুলি আশা থাকিলে সো বাই বাই